মই জাহাঙ্গীৰ আলম খানে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল এডুকেশ্যন ষ্টেচনত স্বাগতম জনাইছো। প্ৰথমবাৰ কেমেৰাৰ সন্মুখত আহিছো, সো অলপ নাৰ্ভাছ ফিল হৈ আছে, বাট ষ্টিল ট্ৰাই কৰি আছো। যিয়ে নহওক, আজি আমি এই ভিডিঅ'ত ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰৰ বিষয়ে আলোচনা কৰিম। মৌলিক অধিকাৰৰ লগত জড়িত কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আমি আজি আলোচনা কৰিবলৈ ওলাইছো, যিবিলাক হয়তো আপোনালোকৰ আগন্তুক আহি থকা টেট, Ctet বা এনেকুৱা ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা যিবিলাক আছে, যেনেকুৱা ধৰক APSc বা UPSc, এইবিলাকত সহায়ক হ'ব। আমি বেছি টাইম নষ্ট নকৰাকৈ প্ৰশ্নলৈকে আগবাঢ়িম, বাট তাৰ আগতে এটা সৰু ৰিকুৱেষ্ট আপোনালোকলৈ, যিহেতুকে মোৰ এইটো নতুন ইউটিউব চেনেল হয়, চ' আপোনালোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব ভিডিঅ'ত, আৰু কমেণ্ট কৰিব যদি কিবা ভুল ত্ৰুটি পায় সেইটোৰ বাবেও, আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে বিচাৰে সেনেকুৱা ধৰণৰ ভিডিঅ'ৰ বাবেও আপোনালোকে কমেণ্ট কৰিব। চ' মই বেছি টাইম নষ্ট নকৰাকৈ বোলক মোবাইলৰ স্ক্ৰীনলৈকে যাওঁ, তাতে আমি প্ৰশ্নখিনি আলোচনা কৰোঁ। তো বন্ধুসকল, আহক আমি প্ৰথমটো প্ৰশ্ন আলোচনা কৰোঁ। প্ৰথমটো প্ৰশ্ন হৈছে, ভাৰতীয় সংবিধানত কিমানটা মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰা হৈছে? খুব সম্ভৱ আপোনালোক সকলোৱে গমে পায় এনচাৰটো, সেইটো হৈছে 6টা। ভাৰতীয় সংবিধানত মুঠ 6টা মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰা হৈছে। কিন্তু প্ৰথম অৱস্থাত একদম ফাৰ্ষ্ট টাইমত ভাৰতীয় সংবিধানত মুঠ 7টা মৌলিক অধিকাৰ আছিল, কিন্তু তাৰে পৰা পিছলৈ এটা উঠাই দিয়া হৈছে। চ' এতিয়া মৌলিক অধিকাৰ 6টা আছে। এতিয়া হওক আমি কুৱেশ্যন নম্বৰ 2টো চাওঁ। কুৱেশ্যন নম্বৰ 2 হৈছে, কোনটো অধিকাৰ মৌলিক অধিকাৰৰ পৰা উঠাই দিয়া হৈছে বা বাদ দিয়া হৈছে? আমাৰ যিমানখিনি মৌলিক অধিকাৰ আছে তাৰে পৰা কোনটো মৌলিক অধিকাৰৰ পদৰ পৰা বাদ দিয়া হৈছে? এনচাৰটো হ'ব সম্পত্তিৰ অধিকাৰ। কাৰণ মই অলপ আগতে কৈছোঁ যে প্ৰথম অৱস্থাত ভাৰতীয় সংবিধানত মুঠ 7টা মৌলিক অধিকাৰ আছিল। চ' 44th যিটো এমেণ্ডমেণ্ট আছে 1978ত, সেই এমেণ্ডমেণ্টৰ জৰিয়তে সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ পৰা বাদ দিয়া হৈছে। চ' তাৰপিছত কি হ'ল যে আমাৰ টোটেল 6টা মৌলিক অধিকাৰ থাকি গ'ল। এতিয়া হওক আমি নেক্সট কুৱেশ্যন নম্বৰ 3টো চাওঁ। কুৱেশ্যন নম্বৰ 3টো হৈছে, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত মৌলিক অধিকাৰ সন্নিৱিষ্ট আছে? যে আমাৰ সংবিধানৰ কোনটো অনুচ্ছেদত মৌলিক অধিকাৰবিলাক উল্লেখ কৰা হৈছে? সেইটো এনচাৰটো হ'ব 12ৰ পৰা 35 নং অনুচ্ছেদৰ ভিতৰত। চ' আমাৰ সংবিধানৰ 12ৰ পৰা 35 নং অনুচ্ছেদৰ ভিতৰত গোটেই যিমানখিনি আমাৰ 6টা মৌলিক অধিকাৰ আছে, এই মৌলিক অধিকাৰবিলাক 1 by 1 লিখিত আকাৰত আছে। এতিয়া হওক আমি কুৱেশ্যন নম্বৰ 4টো চাওঁ। কুৱেশ্যন নম্বৰ 4টো হৈছে, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদৰ জৰিয়তে অস্পৰ্শকতা উঠাই দিয়া হৈছে বা বৰ্জন কৰা হৈছে? যিটো আনটাচেবিলিটি আছে, আনটাচেবিলিটি কোনটো আৰ্টিকলৰ জৰিয়তে মানে উঠাই দিয়া হৈছে? এনচাৰ হ'ব 17 নং অনুচ্ছেদ। 17 নং অনুচ্ছেদৰ কি কৰা হৈছে? আনটাচেবিলিটি ৰিমুভ কৰা হৈছে, অস্পৰ্শকতা বৰ্জন কৰা হৈছে। নেক্সট কুৱেশ্যন 5, ভাৰতীয় সংবিধানত নিৰ্দেশাত্মক নীতি কোন সংবিধানৰ পৰা লোৱা হৈছে? তাৰমানে ভাৰতীয় সংবিধানৰ যিটো নিৰ্দেশাত্মক নীতিৰ বৈশিষ্ট্য আছে, এইটো কোনটো সংবিধানৰ পৰা লোৱা হৈছে? এনচাৰ হ'ব আয়াৰলেণ্ড সংবিধানৰ পৰা, আইৰিছ কনষ্টিটিউশ্যন যিটো আছে তাৰে পৰা লোৱা হৈছে। কুৱেশ্যন নম্বৰ 7লৈকে আহোঁ। কুৱেশ্যন নম্বৰ 7টো হৈছে, ভাৰতীয় সংবিধানৰ কোনটো অধ্যায়ত মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰা হৈছে? যে আমাৰ সংবিধানৰ কোনটো অধ্যায়ত মৌলিক অধিকাৰ সন্নিৱিষ্ট আছে? এনচাৰটো হ'ব অধ্যায় নং 3। চ' অধ্যায় নং 3ত আমাৰ মৌলিক অধিকাৰবিলাক সন্নিৱিষ্ট আছে। চ' জাষ্ট কনফিউজ নহ'ব, ইয়াৰ আগতে আমি এনেকুৱা এটা কুৱেশ্যন পাইছোঁ, কেৱল এইখিনি মনত ৰাখিব, যদি ভাৰতীয় সংবিধানৰ যদি আহে মৌলিক অধিকাৰ কোনটো অধ্যায়ত আছে তেতিয়াহ'লে 3 হ'ব, আৰু যদি কোনটো অনুচ্ছেদত আছে বুলি সোধে তেতিয়াহ'লে 12ৰ পৰা 35 নং অনুচ্ছেদৰ ভিতৰত। এতিয়া হওক আমি নেক্সট কুৱেশ্যনলৈকে যাওঁ। চ' নেক্সট কুৱেশ্যনটো হৈছে, চাব, ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্য কোনটো অধ্যায়ত অন্তৰ্ভুক্ত কৰা হৈছে? যে আমাৰ সংবিধানৰ যিখিনি মৌলিক কৰ্তব্য আছে, আমাৰ মৌলিক অধিকাৰৰ লগে লগে কিছুমান কৰ্তব্য সন্নিৱিষ্ট কৰা হৈছে। চ' সেই কৰ্তব্যখিনি সংবিধানৰ কোনটো অধ্যায়ত আছে? চ' এনচাৰ হ'ব অধ্যায় নং 4A। চ' অধ্যায় নং 4Aত আমাৰ মৌলিক কৰ্তব্যবিলাক সন্নিৱিষ্ট কৰা হৈছে। এটা হওক আমি নেক্সট কুৱেশ্যন চাওঁ। কুৱেশ্যন নম্বৰ 8। কুৱেশ্যন নম্বৰ 8টো হৈছে, ভাৰতীয় সংবিধানত নিৰ্দেশাত্মক নীতি কোন অধ্যায়ত উল্লেখ কৰা হৈছে? যিবিলাক নিৰ্দেশাত্মক নীতি আছে, নিৰ্দেশাত্মক নীতিসমূহ কোনটো অধ্যায়ত আছে? চ' ইয়াৰে এনচাৰ হ'ব অধ্যায় নং 4। চ' অধ্যায় নং 4ত কি কৰা হৈছে? মৌলিক
নিৰ্দেশাত্মক নীতিসমূহ উল্লেখ কৰা হৈছে এতিয়া আমি নেক্সট কোৱেশ্চন চাওঁ কোৱেশ্চন নম্বৰ 9 কোৱেশ্চন নম্বৰ 9 টো হৈছে ভাৰতীয় সংবিধানত কিমানটা মৌলিক কৰ্তব্য অন্তৰ্ভুক্ত কৰা হৈছে আমাৰ কাৰণে কিমানটা মৌলিক কৰ্তব্য আছে ভাৰতীয় সংবিধানত হেতু হৈছে আনসাৰ 11 11টা মৌলিক কৰ্তব্য ভাৰতীয় সংবিধানত উল্লেখ কৰা আছে নেক্সট কোৱেশ্চন নম্বৰ 10 এটো বহুত ইম্পৰ্টেন্ট হয় কেতিয়া আহি থাকে চাব সাৰ্বজনীন মানৱ অধিকাৰ ঘোষণা পত্ৰ কেতিয়া গৃহীত হৈছিল যেটো আপোনাৰ ইউনিভাৰ্সাল ডিক্লাৰেশন অফ হিউম্যান ৰাইট এটো কেতিয়া গৃহীত হৈছিল এনসাৰটো হ'ব 1948 10th ডিসেম্বৰ 1948 ৰ 10 ডিসেম্বৰ তাৰিখে কি কৰা হৈছিল সাৰ্বজনীন মানৱ অধিকাৰ ঘোষণা পত্ৰটো গৃহীত কৰা হৈছিল ৰাষ্ট্ৰসংঘৰ দ্বাৰা নেক্সট কোৱেশ্চন নম্বৰ 11 ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত মৌলিক কৰ্তব্যসমূহ অন্তৰ্ভুক্ত আছে যে আমাৰ সংবিধানৰ ইয়াৰ আগৰ যেটো কোৱেশ্চন পাইছিল হেতু আছিল ভাৰতীয় সংবিধানৰ কোনটো অধ্যায়ত মৌলিক কৰ্তব্য আছে হেতু আছিল 4A আৰু যদি আহে কোনটো অনুচ্ছেদত আছে তেতিয়াহলে হ'ব 51A 51 ক বুলি থাকিব ঠিক আছে সো 51A মৌলিক কৰ্তব্যসমূহ আছে নেক্সট কোৱেশ্চন নম্বৰ 13 ভাৰতীয় সংবিধানৰ কোনটো সংশোধনীত সম্পত্তিৰ অধিকাৰ মৌলিক অধিকাৰৰ তালিকাৰ পৰা বাদ দিয়া হৈছে বহুত ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো আহি থাকে মাজে মাজে সো আমাৰ যেটো সম্পত্তিৰ অধিকাৰ সেই সম্পত্তিৰ অধিকাৰটো কোনটো সংশোধনীৰ জৰিয়তে মৌলিক অধিকাৰৰ পৰা বাতিল কৰা হৈছে সো এনসাৰটো হ'ব 44 নং সংশোধনীৰ জৰিয়তে এতিয়া হক আমাৰ লাষ্ট কোৱেশ্চন নম্বৰ 13 নম্বৰ কোৱেশ্চনটো হৈছে ভাৰতীয় সংবিধানত নিৰ্দেশক নীতিসমূহ কোন অনুচ্ছেদত উল্লেখ কৰা হৈছে তো ইয়াৰ আগত ইয়াৰে এটা কোৱেশ্চন পাইছিল হেতু আছিল কোনটো অধ্যায়ত ভাৰতীয় সংবিধানৰ নিৰ্দেশাত্মক নীতিসমূহ কোনটো অধ্যায়ত উল্লেখ আছে হেতু আছিল 4 আৰু যদি আহে কোনটো অনুচ্ছেদত আছিল তেতিয়াহলে হ'ব 36 ৰ পৰা 51 নং অনুচ্ছেদত সো নিৰ্দেশাত্মক নীতিসমূহ ভাৰতীয় সংবিধানৰ 36 ৰ পৰা 51 নং অনুচ্ছেদৰ ভিতৰত আছে সো আজি আমি ইখিনি প্ৰশ্ন আলোচনা কৰিলো ইয়াৰ সেকেন্ড পাৰ্টটো অতিকৈ হুনকালে মই আপোনালোকৰ বাবে প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম যদি ভিডিওটো ভাল লাগিছে লাইক কৰক কমেন্ট কৰক আৰু শেয়াৰ কৰক ধন্যবাদ